চিকাৰ হৈ পেলাই মই কাক মাইক্ৰফোনটো আগবঢ়াইলে ভাল হয় আপুনি কওক, আপুনি লওক। চিকাৰ মানে জমনিবিলাক বেলেগ ধৰণৰ। হা চিনেমা ভাল হৈছে, বেয়া হৈছে, কোনোবা কিবা কয় আই ডোণ্ট কেয়াৰ, বাট উই ডিড ইট ইন এ ভেৰি ডিফাৰেণ্ট ৱে। এতিয়া চিকাৰ মানে প্ৰথম প্ৰব্লেমটো হৈছে ডিৰেক্টৰ হৈছে দেবু, ডিৰেক্টৰে ভিজা নাপালে, বেনো হৈ গ'ল, সেইটো প্ৰথম প্ৰব্লেম। এতিয়া প্ৰডিউচাৰ হৈছে চেম, সি আহিলে চিনেমা ৰিলিজ কৰিলে, সি যাবলৈ এতিয়া ভিজা পোৱা নাই। চ' মানে মাজত মই আই এম লাইক দ্য চেণ্ডউইচ। বাকীবোৰতো আছেই বাৰু। এতিয়া চেমে মোক কৈছে মোক যাব দিয়া নাই, মই যাব পৰা নাই। এতিয়া যেতিয়া শ্বুটিং হৈ আছে তেতিয়া কৈছে মই ভিজা পোৱা নাই। এতিয়া মানে কনচুলেটখন মানে ইয়াত বহাই লৈ পেলাই মই নিজে